নমস্কাৰ, মই কাশ্মী আপোনালোক সকলোকে নগৰৰ কাশ্মী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? যি নহওক, আজি যেহেতু ভেলেণ্টাইন ডে আমি সকলোৱে জানো, গতিকে ভেলেণ্টাইন ডে স্পেচিয়েল ভিডিঅ'টো আমি আজি আপোনালোকৰ বাবে আগবঢ়াব খুজিছোঁ। গতিকে বেছি পলম নকৰি ব'লক আমি উপভোগ কৰোঁ ভেলেণ্টাইন ডে স্পেচিয়েল ভিডিঅ'টো। আমাৰ যাত্ৰা আৰম্ভ হ'ল আৰু আমি ক'ত যাওঁ, কি কৰোঁ, কি নকৰোঁ সকলোবিলাক দেখাই যাম। আমি উপস্থিত আছোঁ প্ৰাকৃতিকপুৰ। এইখন এখন ৰিজৰ্ট হয় আৰু এইফালে চাওক ওচৰত এয়া পাহাৰ, ধুনীয়া এটা পৰিৱেশ আৰু ইয়াৰ ভিতৰতনো কি আছে সকলোবিলাক আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। গতিকে ব'লক পলম নকৰি সোমাই যাওঁ। এই ৰিজৰ্টখনত সোমাই মোৰ চকু পৰিল এইখিনি তালৈ। চাওকচোন সৈনিকসকলে হাতত লোৱা যিবিলাক অস্ত্ৰ শস্ত্ৰ সেয়া কিমান ধুনীয়াকৈ ডেক'ৰেট কৰি তেওঁলোকে ৰাখিছে আৰু লগতে বিভিন্ন ভিউজ মই আপোনালোকৰ বাবে আগবঢ়াম। গতিকে চাই যাওকচোন ভিডিঅ'টো। আপোনালোকক মই সোমাওঁতে যদিও কৈছিলোঁ এখন এখন ৰিজৰ্ট হয় বুলি, কিন্তু ইয়াতে দেখিলোঁ ইয়াত লিখা আছে যে এইখন এখন ৰিজৰ্ট নহয়। সঁচাকৈ ইয়াত যিটো কনচেপ্ট দেখিলোঁ, কনচেপ্টটো সঁচাকৈ বহুত ভাল লাগিছে। এয়া যে আপুনি গামোচা বৈ আছে, সেয়া আপোনালোকে চেলিঙৰ কাৰণে বৈছে নেকি? চেলিঙৰ কাৰণে বৈছে, হয়। এতিয়া আমি বাইদেউৰ পৰা জানিব চেষ্টা কৰিম যে আপোনালোকক তাঁতশালত কি কি সঁজুলি লাগে, আপুনি এবাৰ কৈ দিয়ক দৰ্শকসকলক। তুলুঠা লাগিব, ৰাজ লাগিব, আকৌ মাখু লাগিব। মাখু হ'ল এয়া, হয়, এইটো হ'ল মুহুৰা, এইখন হ'ল ৰাজ, এয়া হ'ল তুলুঠা, এইবিলাক হ'ল চিৰি। সেয়া আপোনালোকে তাঁতশালৰ বাবে প্ৰয়োজনীয় বস্তুসমূহৰ কথা আপোনালোকে নিশ্চয় বুজিলে। আৰু ইয়াত দেখিছে গামোচা বৈ আছে, ধুনীয়াকৈ তেওঁলোকে গামোচা বৈছে আৰু ইয়াত তেওঁলোকে ফুল বচা গামোচাখন বোৱা নাই, যিখন ফুল বচা গামোচাই বচুৱাই দিয়ে। হয় নেকি? ফুল পোৱা গামোচাখন বৈছে, কিন্তু বৰ্তমান তেওঁলোকে ফুলখিনি বাচা নাই, বাচিব আৰু। আপোনালোকৰ এখন গামোচা বওঁতে কিমান দিন লাগে? 2 দিন লাগে বাইদেউ। ফুলাইছিলে হয়, 2 দিন লাগে। আৰু এয়া চেলিংটো ইয়াতে হয়, হয়, তেনেকে চেলিং হৈয়ে আছে। আমি এতিয়া ধৰ গামোচা এয়াৰ লগত 4 জুতি হলো ফুলাম গামোচা, মানে ইয়াত অহা মানুহবিলাকৰ লৈ যায়, লৈ যায়। যাৰ পচন্দ হয় তেহেঁতে 2-1খনকে লৈ যায়। কনচেপ্টটো সঁচাই বহুত ভাল লাগিল। গতিকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে কেতিয়াবা ইয়াত আহিব আৰু এয়া পৰিৱেশ আপোনালোকে নিজে চাব পাৰিব। আৰু ইয়াত আপোনালোকে যিবিলাক ঘৰ দেখিছে সেইবিলাক চব বাঁহেৰে বনোৱা আৰু এই কনচেপ্টটো সঁচাকৈ বহুত ভাল লাগিছে। যিবিলাক আমি ডেইলি লাইফত দেখি থাকোঁ ঘৰবিলাকৰ যিটো নক্সা, তাতোতকৈ অলপ বেলেগকৈ ইয়াতে ঘৰটো বনাইছে আৰু বিভিন্ন কালাৰ কৰিছে, বেলেগ বেলেগ কালাৰ কৰিছে। এয়া হয়তো কাম চলি আছে, গতিকে ইয়াত কালাৰ কৰা হোৱা নাই। আপোনালোকে ইয়াত আহিব আৰু ইয়াৰ প্ৰতিটো কনচেপ্টে মোক খুব ভাল লাগিছে, আপোনালোকেও হয়তো ভাল লাগিব। এয়া দেখিছে এয়াও এইখনো বাঁহেৰে বনোৱা, কিন্তু ইমান ধুনীয়াকৈ ৰিপ্ৰেজেণ্ট কৰিছে, দেখি সঁচাই ভাল লাগিছে। আৰু ইয়াত যিমান বস্তু আছে মেক্সিমাম বাঁহেৰে বনোৱা, গতিকে আপোনালোকে নিশ্চয় চাই ভাল পাব। আপোনালোকে জানে যে পাহাৰীয়া অঞ্চলবিলাকত চাংঘৰ থাকে, কিন্তু আমাৰ ইয়াত সাধাৰণতে চাংঘৰ দেখিবলৈ পোৱা নাযায়। কিন্তু এই চাংঘৰটো দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এইটোৱেই সেইটো চাংঘৰ, যিটো চাংঘৰ আপোনালোকে ফেচবুকত হওক, ইনষ্টাগ্ৰামত হওক, ৰিলচবিলাকত হওক দেখিয়ে থাকে। গতিকে আজি আমি ইয়াতে আহিছিলোঁ আৰু আপোনালোকক এই চাংঘৰটোত যদি নেদেখোৱাকৈ যাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব। গতিকে আপোনালোকক এই চাংঘৰটোত এবাৰ দেখাই দিওঁ। আজি যেহেতু ভেলেণ্টাইন ডে, তো আমি এতিয়া কি কৰিম আৰু সেই ভেলেণ্টাইন বুলি আমি ভেলেণ্টাইন ডে চেলিব্ৰেট কৰিব আহিছোঁ। গতিকে অলপ ওলাই আহিছোঁ, যে ভাবিছোঁ না আজি যিটো ভালপোৱা দিনটো গোটেই জীৱনতো ভালপোৱা দিন সদায় আহি থাকে, আহিব। বাট যিহেতু কিছুমান ডে যেতিয়া স্পেচিয়েলি মানে ফিক্স কৰি দিয়া হয়, যেনেকৈ আজি ভেলেণ্টাইন ডেটো কি আছে, আজি আমি একেলগে ওলাই আহিছোঁ অকণ, তো ৰিজৰ্টত আহিছোঁ। আপোনালোকে গম পাইছে ক'ত আহিছোঁ আমি, যিটো প্ৰাগজ্যোতিষপুৰ বুলি কয়, ধুনীয়া ৰিজৰ্ট, চাৰিওফালে মুকলি, একদম ধুনীয়া মানে নেচাৰেল লুকছ ইয়াত আছে। আপোনালোকে আহি ভাল পাব। ওচৰতে পাহাৰো আছে, ধুনীয়া এটা পৰিৱেশ। আহিব, এইবিলাক জেগাত আহিব লাগে। বিকজ কিহৰ কাৰণে আমি নাহিলে, আমি পাব্লিচিটি নকৰিলে এইখনৰ ঠাই ৰাইজৰ মাজত ওলাই নাহিব। চ' আমি আহিব লাগে, আহিলে কিছুমান বস্তু ইয়াত জনা যায় কোনখিনিত আছে, কি কথা কি বতৰা।
চ' আহিব লাগে, আহিছোঁ, ভাল লাগিছে, আপোনালোকেও আহিব। ত' চাই যাওক ভিডিঅ'টো আগলৈকে, আপডেট পাই যাব। এতিয়া আমি কিবা খাব অৰ্ডাৰ দিছোঁ, চাওক কি খাওঁ, অৰ্ডাৰ দিছোঁ বাৰু, চাওক কি আহে। আৰু এই ৰিজৰ্টখনৰ বিশেষত্বা মই অলৰেডি আপোনালোকৰ আগত কৈছোঁ, আগৰ এবাৰ কৈ দিওঁ। এয়া চাওক, আমি যিটো ঠাইত বহি আছোঁ খাবৰ কাৰণে, সেই ঠাইটো আপোনালোকে যদি লক্ষ্য কৰে দেখিব পাৰিব যে চব বাঁহ আৰু খেৰ। গতিকে এনেকুৱা এটা ধুনীয়া ঠাই যদি আমি নাহোঁ তেতিয়াহ'লে কেনেকৈ হ'ব কওকচোন। ফাইনেলি আহি গ'ল আমাৰ অৰ্ডাৰ। ইয়াৰ ৰেচিপি মেইন মানে কয় নহয় পইণ্ট ইয়াত কি ভাল পোৱা যায়। তো গম পাইছোঁ বোলে ইয়াত বোলে কফিটো আৰু বিশেষকৈ সেই পকোৰা এই দুটা বোলে ইয়াত বিশেষত্ব। চ' আমি সেইটো কাৰণে প্ৰথম অৰ্ডাৰ দিছোঁ কফি আৰু পকোৰা। তাৰপিছত চাওঁ যদি এইটো বেছি ভাল লাগে তাৰপিছত নেক্সট আমি মানে ভাবিম কি খাম। আপোনালোকতো আমি এইখিনি খাই পেলাই এতিয়া এনজয় কৰোঁ। ইয়াত এনেকুৱা বিভিন্ন ধৰণৰ সৰু সৰু ঘৰৰ টাইপ আছে আৰু ইয়াত দেখিছেনে, ইয়াত যিবিলাক বস্তু আছে চব বাঁহৰ। ইমান ধুনীয়াকৈ বাঁহৰ বস্তুবিলাক ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে। কনচেপ্টবিলাক সঁচাকৈ বহুতেই ধুনীয়া। আৰু ঘৰটোত দেখিছেনে একদম সাধাৰণ বস্তু দি বনাইছে, কিন্তু ইমান ধুনীয়াকৈ তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিছে। ৰিপ্ৰেজেণ্টটো মেইন হয়, গতিকে ইমান ধুনীয়াকৈ তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰিছে বস্তুবিলাক, বহুত ভাল লাগিছে। ইয়াত চাওক ইমান ধুনীয়া পৰিৱেশ আৰু ইমান ধুনীয়াকৈ তেওঁলোকে ঘৰুৱাভাৱে ঘৰবিলাক বনাইছে। সঁচাকৈ কনচেপ্টটো বহুতেই ভাল লাগিছে, গতিকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এয়া চাওক, ইয়াত যিবিলাক ৱাল দেখিছে আপোনালোকে সেইবিলাক চব মাটিৰৰ হয়। সঁচাকৈ বহুত ধুনীয়া লাগিছে। যিবিলাক বস্তু বৰ্তমান লুপ্তপ্ৰায় অৱস্থাত, সেই সময়ত এই ৰিজৰ্টখনত আমি দেখিবলৈ পালোঁ ওপৰত ইয়াৰ বাঁহ আৰু খেৰৰ, আৰু ইয়াত দেখিলোঁ মাটিৰৰ বেৰ, এইবিলাক বস্তু ইয়াত দেখিবলৈ পাইছোঁ। গতিকে বহুতেই ভাল লাগিছে, আপোনালোকে নিশ্চয় আহিব এবাৰ। ভাল লাগিছে ইয়াত বহি পেলাই, বহুত মানে মাইণ্ডটো একদম ৰিলেক্স ফিল কৰিছোঁ। বহুত ধুনীয়া পৰিৱেশ আৰু একদম নিজান। আৰু আপোনাৰ কি হৈছে সাধাৰণতে এনেকুৱা পৰিৱেশ আমি নাপাওঁ। যান্ত্ৰিকতাৰ মাজৰ পৰা বহুত দূৰত আহি এই ৰিজৰ্টখন আছে। যিমানখিনি যান্ত্ৰিকতাৰ পৰা আঁতৰি আহি ইমান দূৰত এখন ইমান ধুনীয়া ৰিজৰ্ট তেওঁলোকে বনাইছে। কনচেপ্টবিলাক সঁচাকৈ বহুত ভাল লাগিছে। ইয়াত ৱেটাৰ বুলি কোনো নাইকিয়া। ইয়াত কেইজনমান মাইকী মানুহ আছে আৰু তেওঁলোকে একদম সাধাৰণ ড্ৰেছ পোছাকত তেওঁলোকে ঘৰুৱা হিচাপে বস্তুবিলাক আপোনালোকক ছাৰ্ভ কৰিব। দেখিবলৈ বহুত ভাল লাগিছে। তুমি কি ক'বা আৰু? ভাল লাগিল আহি পেলাই। যিহেতু তেনেকৈ কি হয়, কিছুমান প্লেচত গৈ পেলাই ভালেই লাগে। তো আজি যিহেতু আমি ইয়াত আহিছোঁ, নতুন জেগা, নতুন ঠাই, শুনি আছিলোঁ বহুত দিনৰ পৰা প্ৰাগজ্যোতিষপুৰ এটা ঠাই আছে ধুনীয়া জেগা বুলি। তো আজি ফাইনেলি আহিলোঁ, আহি পেলাই ভালেই লাগিলে। গোটেইখিনি মানে পৰিৱেশ বহুত ধুনীয়া। আৰু কিছুমান ৰুম আছে ইয়াত, মানে ৰুম নহয় ঘৰ বুলি ক'ব লাগিব, ধুনীয়া ধুনীয়া সৰু সৰু কিছুমান ঘৰ আছে। ধুনীয়া ঘৰ, একদম মানে ঘৰুৱা পৰিৱেশৰ নিচিনা ঘৰবিলাক, যেনে আমাৰ যেনে গাঁৱত যেনে কিছুমান ঘৰ থাকে তেনেকুৱা ধৰণৰ ঘৰ। কিন্তু ইয়াত এটা বস্তু ভাল, যিহেতু আজি ভেলেণ্টাইন ডে', তো আজিকালি যদি কোনোবা যদি গাৰ্লফ্ৰেণ্ড লৈ আহিছে, তো লৈ আহিলে তাত ৰুমত ধুনীয়াকৈ টাইম স্পেণ্ড কৰিব পাৰে। ধুনীয়া একদম মানে নিজাববীয়াকৈ একদম পূৰা নিজানত সিহঁতে তাত ইয়াত টাইম স্পেণ্ড কৰিব পাৰে। ভাল দিন, মানে ভাল পোৱা দিনটো মানে বহুত আৰু ভালকৈ স্পেচিয়েল হৈ যাব, উদযাপন কৰিব পাৰে সিহঁতে। আমি যিহেতু এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড নহয়, তো আমি যিহেতু হাজবেণ্ড ৱাইফ, আমাৰ পৰিৱেশটো বেলেগ। আমি ইয়াত আহিছোঁ জাষ্ট এটা সুন্দৰ চাবৰ কাৰণে, পৰিৱেশটো আমি অবজাৰ্ভ কৰি কি আছে পৰিৱেশটোত আমি চাবৰ কাৰণে আহিছোঁ। এটা লাগে নহয়, সময় এটা লাগে নহয়, সেয়া আহিছোঁ, ভাল লাগিছে। আপোনালোকো আহিব। আৰু কিবা ক'বা? খোৱা বোৱা কথাৰ ক্ষেত্ৰত আমি এটা কফি আৰু পকৰাই খাইছোঁ। এতিয়া আমি ইয়াত একো নাখাওঁ, আমি ক'ৰবাত গৈ খাম। ক'ত খাম আপোনালোকক দেখাই যাম বাৰু। তো আপোনালোকে আহিব, ভাল লাগিব। দেখিছে নাই বাঁহৰ কামাল, ইয়াত আৰামী চকীও বনাই দিছে। আৰামছে এনেকৈ আপোনালোকে বহিব পাৰে, ইয়াত আহি পেলাই শুব পাৰে। যদি ঘূৰি ঘূৰি আমনি লাগে তাৰপিছত আহি পেলাই ইয়াত এনেকৈ বহি ল'ব। সৰুতে আমি যে এনেকুৱা এখনত যে মা দেউতাই খুৱাই ৰাখিছিল, মনত আছেনে? কেঁচুৱাবিলাকক যে খুৱাই ৰাখে এনেকুৱা সৰু এটাত গাৰু দি পেলাই চাৰিওফালে যে খুৱাই ৰাখে, এইখন দেখি পেলাই মই সেই দিনবিলাকৰ কথা মনত পৰি গ'ল। যেতিয়া উৎপাত কৰিছিলোঁ ঝুলা ঝুলিবৰ কাৰণে, মাহঁতে এনেকুৱা এখনত আমাক খুৱাই ৰাখিছিলে। সঁচাকৈ ইয়াত আহি পেলাই সেই সুন্দৰ দিনবিলাক ৰোমন্থন হৈ গ'ল। সেই সৰু কালবিলাক পুনৰ উভতাই পাব বহুত মন যায়। সকলোৰে সৰু কালবিলাক বহুত স্মৃতিদায়ক হয়। গতিকে
দেখাব বিচাৰিলোঁ যে সেই সৰু কালবিলাকৰ ৰোমন্থন আপোনালোকে ইয়াত আহি কৰিব পাৰিব। ল'ৰা বুলি ক'লে দেখিছেনে, অকল ছোৱালী বুলি নহয়, ল'ৰা মানুহ কিবা এটা মানে কমজুৰি আছে, যে য'ত ছোৱালী থাকে তাত বহিবই লাগিব। আমি ইয়াত উপভোগ কৰিছোঁ, য'ত দেখিছে আপুনি, তাত দেখিছিলোঁ এটা সৰু এনেকৈ কাপোৰ, ইয়াত গোটেই বাঁহৰ দি বনোৱা এটা জোলনা আছে, বহি পেলাই ভাল লাগিছে। সৰুকালটো মোৰো ৰিকল হৈছে। চ' আপোনালোকে ইয়াত আহিব। মই সদায় ভিডিঅ'ত কওঁ যে সময়বিলাক সদায় এনজয় কৰিব লাগে, গতিকে সেই আৰু সময়বিলাক অলপ এনজয় কৰি আহিছোঁ আৰু কি কৰোঁ দেখাইতো যামেই। যিমানে ডাঙৰ নহওক, কিন্তু সৰুকালটো চবৰ ৰিকল হৈ থাকে। প্ৰতিটো মুহূৰ্তত মানুহৰ সৰুকালটো জড়িত হৈ থাকে। আপুনি যি কৰিছে তাৰ লগত এটা হ'লে এটা টাচ থাকিবই। ক'ত উঠি গৈ আছা? হা এয়া আহকচোন, ক'ত উঠি গৈ আছোঁ। কোৱা আকৌ ক'ত উঠি গৈ আছা, তেতিয়াই ক'ম। এটা চাংঘৰ, মানে গ্ৰাউণ্ড ফ্ল'ৰ, ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ এনেকৈ ধুনীয়াকৈ বনাই দিছে, বহুত ধুনীয়া। ইয়াৰ পৰা মানে আপোনাৰ কি হৈছে, গোটেই ৰিজৰ্টৰ যিমান ইয়াত গোটেই পৰিৱেশটো ধুনীয়াকৈ ভিউটো চাব পাৰি। চ' এইটো ভিউ পইণ্ট বুলি ক'ব পাৰি। আমাৰ এইটো ভিউ পইণ্ট হয় ইয়াৰ কাৰণে। চ' আমি ইয়াত ধুনীয়াকৈ থিয় হৈ পেলাই গোটেই ভিউটো চাব পাৰোঁ। আহক মোৰ লগত আহকচোন আপোনালোকে। আমি ভিউটো উপভোগ কৰি আছোঁ, যিহেতু এটা সুন্দৰ ভিউ। কোৱা কি কোৱা? কি ক'ম, ভাল লাগিছে যিহেতু ইমান ধুনীয়া এটা পৰিৱেশ আমি যোনটো ইয়াত ভিউ পইণ্ট হয়, এই ভিউ পইণ্টৰ পৰা আমি চাব পাৰিছোঁ। ভাল লাগিছে পৰিৱেশটো। অলৰেডি তাই দেখালে গোটেই ভিউটো কেনেকুৱা কি কথা। চ' আমি ইয়াৰ পৰা চাইছোঁ, উপভোগ কৰিছোঁ, বহুত ভাল লাগিছে। আপোনালোকে আহিব, আকৌ এবাৰ কৈছোঁ আহিব, এনেকুৱা জেগাত আহিব লাগে। আপোনালোকে আমি আহিলেহে এনেকুৱা জেগাত য'ত আকৌ ভিতৰীয়া অঞ্চল যিবিলাক ৰিজৰ্ট বা এনেকৈ ধুনীয়া ধুনীয়া প্লেচ য'ত থাকে, সেইখিনি আমাৰ মাজত বা সকলো মাজত এইটো ওলাই আহে। চ' আমি যদি আহি পেলাই সেইটো যদি পাব্লিচিটি নকৰোঁ, তো এনেকুৱা জেগাত ইমান ধুনীয়া এখন প্লেচ আছে, সেইটো ৰাইজে কেনেকৈ গম পাব। চ' আমি আহিব লাগে, আপোনালোকেও আহিব লাগে। আমি আহিলোঁ, আপোনালোকেও আহিব। ঠিক আছে। আমি সকলোৱে জানো বৰ্তমান চলি আছে পাঠান আৰু ডক্টৰ বেজবৰুৱা, গতিকে আমি ইয়াত উপস্থিত আছোঁ শিক্ষালয়ত আৰু আমি আহিছোঁ ডক্টৰ বেজবৰুৱা চাবৰ কাৰণে। আপোনালোকে চাইছে নাই জনাবচোন। আৰু যদি অসমীয়া ছবি জগতৰ অহা নতুন ছবিবিলাক যদি আমি নাচাওঁ, তেতিয়াহ'লে কেনেকৈ হ'ব। আৰু হলত আহি ফিল্ম চোৱা সঁচাই কথা, সেইবাবে আজি আহিলোঁ। আপোনালোকে চাই নাই জনাবচোন। বহুত দিনৰ মূৰত এটা অসমীয়া ছবি চালোঁ, ভাল লাগিলে, বেয়া নহয়। কিন্তু যি নহওক, মানে চিনেমা চোৱা মানে যি নহওক, এটা চিনেমা যিমানে হওক আমি ঘৰত চাওঁ, কিন্তু হলত চোৱাটো অভিজ্ঞতাটো বেলেগ। কিছুমান ফিল্ম আছে আমি আপোনাৰ চিনেমা হলত চালে বেছি ভাল লাগে। তো আজি চাই ভাল লাগিলে, বহুতখিনি ভাল লাগিছে। নতুন মানে খুব আধুনিকতা আছিলে, তুমি শুনি আছোঁ ডক্টৰ বেজবৰুৱা। চ' আজি ফাইনেলি চালোঁ, ভাল লাগিলে। আপোনালোকে চালেনে নাই? আমি বাৰু চালোঁ, আহিব আপোনালোকে চাবলৈ। চিনেমা চাই ঘৰত আহিয়ে দেখোঁ হাজবেণ্ডে ৰেডি কৰিছে ভেলেণ্টাইন ডে' স্পেচিয়েল এখন থালি, আৰু দেখি মোৰ খুব বেছি ভাল লাগিল, গতিকে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। চ' ইমান ধুনীয়াকৈ ডেক'ৰেট কৰিছে, সঁচাই ভাল লাগিছে ভেলেণ্টাইন ডে' স্পেচিয়েল। কি ক'ব? মোৰ ফালৰ পৰা মোৰ জীৱন পাৰ্টনাৰলৈ এটা সৰু এটা গিফ্ট বুলি ক'ব পাৰি। জাষ্ট এটা ভালপোৱা, মানে যিমানখিনি আছে ভালপোৱাটো বহুত আছে, বা তথাপিও যিমানখিনি পাৰিছোঁ ধুনীয়াকৈ মানে ভালপোৱাটো স্প্ৰেড কৰি পেলাই কেনেকৈ দেখাব পাৰোঁ সেই চেষ্টা কৰিছোঁ। সেই থালিৰ জৰিয়তে আপোনালোকক থালিখন দেখাম বাৰু মই। বহুত ভাল লাগিছে। দিৱসবিলাক যেতিয়া আহে তেতিয়া উদযাপন কৰিব লাগে। হয়, ভালপোৱা এদিনত কেতিয়াও সীমাবদ্ধ হ'ব নোৱাৰে, কিন্তু যিমানটো দিন থাকে মই কওঁ প্ৰতিটো ভিডিঅ'তে যে সদায় এনজয় কৰি থাকিব লাগে। তাৰ মাজতো যেতিয়া কিছুমান দিৱস আহে, সেই দিৱসবিলাক চেলিব্ৰেশ্যন কৰিব লাগে। তেতিয়া নিজকে কিবা স্পেচিয়েল ফিল হয়, আৰু যেতিয়া কোনোবাই তেনেকুৱা স্পেচিয়েল ফিল কৰে, তেতিয়া মনটো সঁচাকৈ ভাল লাগে। ঠিক আছে, সকলোকে আমাৰ ফালৰ পৰা হেপী ভেলেণ্টাইন ডে'। চবেই চেলিব্ৰেট কৰিব, আমিও কৰিছোঁ, আপোনালোকেও কৰিব। ভালপোৱা দিৱস বুলি স্পেচিয়েলি কোনো ডে' নহয়, সদায় ভাল পাই যাব লাগে। তথাপি কিছুমান
পাৰ্টিকুলাৰ ডে থাকে য'ত আমি চেলিব্ৰেট কৰিব লাগে। তো আজি চেলিব্ৰেট কৰিছোঁ। একো নাই, সৰু সৰু বস্তু, সৰু ভাল পোৱা চেনে কিছুমান ভাল পাবলৈ বহুত ডাঙৰ বস্তু নালাগে। সৰু বস্তু মানুহে সীমিত বস্তুটো মানুহে হেপী হ'ব পাৰে, বহুত ডাঙৰ বস্তু নালাগে। যদি জানে সৰু বস্তুত আনন্দ উপভোগ কৰিবৰ কাৰণে তেতিয়াহ'লে জীৱনটোত কেতিয়াও দুখী হ'বলগীয়া পৰিস্থিতি নাহিবই। সেইকাৰণে সৰু বস্তুবিলাকত এনজয় কৰিব শিকাওক, তেতিয়াহে জীৱনটো সুন্দৰভাৱে উপভোগ কৰিব পাৰিব। এতিয়া আমি যিহেতু এনেকৈ থালিত কিছুমান বস্তু সজালৈ বহি থাকিব নোৱাৰি আৰু তাইতো অকণো ধৈৰ্য নাই, মানে প্লেটটো যেতিয়া সজাই আছিলোঁ তাই কৈছে হ'ব দিয়া, আকৌ নেলাগে কৈছোঁ ৰ'বা, ধৈৰ্যৰ ফল সদায় মিঠা। মানে কি হয়, মই যেতিয়া প্লেটিং সজাই আছিলোঁ তো তাই মোক ডিষ্টাৰ্ব কৰি আছে, কৈছে ৰ'বা এইকণ চাওঁ, এই বেকা হৈ গৈছে, তাই পাৰিলে তাৰ পৰাই খাই দিয়ে। কৈছোঁ ৰ'বা, চব বস্তু ধৈৰ্যৰ ফল সদায় মিঠা। আৰু শেষত মানুহে যেতিয়া কাম এটা কৰিব লয় সেইটো ফলটো পিছত পোৱা যায়। চ' সেইটোৱে ফল। অলৰেডি মই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছোঁ, চেষ্টা কৰিছোঁ, মানে যিমানখিনি ভাল পোৱা মৰম আছে সেইখিনি এটাই সৰু এটা পাত্ৰত এই ফ্লাৱাৰ আকাৰে কিবা কিবি লৈ পেলাই সেইখিনি বস্তু ধুনীয়াকৈ ডেক'ৰেট কৰিব চেষ্টা কৰিছোঁ। কিমানখিনি কৰিব পাৰিছোঁ তাই ক'ব বাৰু। আৰু ধুনীয়া কৰিছে, বহুত কষ্ট কৰি কৰিছে আৰু বহুত মেহনত কৰি কৰিছে। মোৰতো ইমানখিনি ধৈৰ্য নাই, কিন্তু তেখেতে বহুত ধুনীয়াকৈ কৰিছে। প্ৰথম কথা, এতিয়া আমি যিহেতু খাব লাগে, তাই কৈছে খাব লাগে, অ'কে খাব লাগে, আমি খুৱাই আছোঁ। ফাৰ্ষ্ট বাইট তাই ল'ব, মইতো খাব নোৱাৰোঁ, লেডিজ ফাৰ্ষ্ট বুলি কয়। চ' আজি সেইটো স্পেচিয়েল ডে, ভেলেণ্টাইন ডে, গোটেইখিনি চব বস্তুখিনি মহিলাই পায়। মহিলা কিছ ডে, হাগ ডে, ৰ'জ ডে, যিমান ডে আছে চব মহিলাৰ ওপৰতে যায়। প্ৰতিটো ডেৰ কিছুমান মুহূৰ্ত আপোনালোকৰ বাবে ৰাখি লৈছোঁ, কেইখনমান ফটো ৰাখি লৈছোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিম, গতিকে চাব। এতিয়া আমি খাওঁ, আপোনালোকে খাব দেই, আমি খাইছোঁ দিয়ক। ফাৰ্ষ্ট বাইট মোৰ ৱাইফ হ'লে, এতিয়া মই নিজে তাইক খুৱাই দিব। সেইটো যেতিয়া হাৰ্টিকেল বাইট আছে। অ'কে, ভাল লাগিলে এনেকৈ কিছুমান ভাল পোৱা মুহূৰ্ত আপোনালোকক শ্বেয়াৰ কৰিব পাই খুবেই আনন্দিত হৈছোঁ। সৰু বস্তু আপোনালোকক শ্বেয়াৰ কৰিব পালে বহুত ভাল লাগে। তাও খাব মন গৈ আছিলে, কিন্তু মানে কোৱা নাই, মোৰ বদনামটো দি থৈ দিছে। দেখিছে কেনেকৈ খাইছে? খাম ভাই, নিজে আনিছোঁ, দেখিছে কেনেকৈ খাইছে? ত' যি নহওক, তাই খোৱা মই এতিয়া কথা ক'ব পৰাই নাই, খাই আছে। খাই লওক, বাকীখিনি আপডেট আপোনালোকে পাই যাব। আজি আমি দিনটো কি কৰিছোঁ কি নাই কৰা গোটেইখিনি আপডেট আপোনালোকে পাই যাব। আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট দিব। বিশেষকৈ ভাল পোৱা দিব, কেতিয়াও শেষ হ'ব নোৱাৰে, সদায় আহি থাকে। আমি সদায় ভাল পাওঁ, বাট কিছু মুহূৰ্ত আমি আপোনাৰ মাজত কিবা বস্তুটো আমি যদি নকৰোঁ, আপোনাৰ মাজত আমি শ্বেয়াৰ কেনেকৈ কৰিম? চ' কিছুমান মানুহে কয় তোমালোকে বেছি আপডেট নহয়, এইবিলাক আগৰ পৰাই চলি আহিছে। আজি আমি নিউ জেনেৰেশ্যনৰ মানুহ ন, আমাৰ কাৰণে কিছুমান বস্তু শ্ব' আপ কৰিব লগা হয়। যিহেতু শ্ব' আপ কৰিব লগা হৈছে, আমি কৰিম। ভাল পোৱা বস্তু সৰুতে আমি ফূৰ্তি পাওঁ আৰু আমি আনন্দিত হওঁ। সৰু বস্তু আমি কৰি ভাল পাওঁ। ডাঙৰ কিবা কৰা নাই, সৰু বস্তু কৰিছোঁ, আপোনালোকেও কৰক। গম পাইছেনে? কিছুমান বস্তু কৰিলে মানে এইটো কি হয়, আনন্দ পোৱা যায়। মানুহক স্পেচিয়েল ফিল কৰিবৰ কাৰণে, ফিল কৰাবৰ কাৰণে বহুত কিবা কৰিব নালাগে। সৰু এটা বস্তুটো আপুনি আপোনাৰ প্ৰিয়জনক স্পেচিয়েল ফিল কৰাব পাৰে, গতিকে কৰি চাবচোন। আজি ভেলেণ্টাইন ডে আছিল, আপোনালোক সকলোকে ক'লোঁ মই আগতে। ভেলেণ্টাইন ডেৰ দিনটো আমি বিশেষভাৱে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ, আৰু যিমানখিনি কৰিলোঁ সকলোবিলাক আপোনালোকৰ ওচৰত ৰাখি থ'বৰ কাৰণে আপোনালোকৰ ওচৰত এটা ভিডিঅ'ৰ জৰিয়তে দিব বিচাৰিছোঁ। আপোনালোকে জানে সকলোৱে যে ভালপোৱা দিৱস এদিন নাহে, বছৰটো প্ৰতিদিনেই হৈছে ভালপোৱা দিৱস। কিন্তু এটা যিহেতু বিশেষ দিন, আৰু সেই বিশেষ দিনটোত আমি বিয়াৰ যিহেতু প্ৰথমবাৰ হয়, গতিকে আমি অলপ চেলিব্ৰেশ্যন কৰিলোঁ। আপুনি কি নিশ্চয় কৰিছে, যিসকলে কৰিছে কমেণ্টৰ জৰিয়তে জনাব। আৰু যি নহওক, এই ভিডিঅ'টো বেছি দীঘল নকৰি আজি এই ভিডিঅ'টি ইমানতে সমাপ্তি কৰিম। পুনৰ আপোনালোকক লগ পাম, কিন্তু তাৰ আগতে এটা কথা কৈ লওঁ, যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰক, কমেণ্ট কৰক এণ্ড শ্বেয়াৰ কৰক। লগতে যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটি ছাবস্ক্ৰাইব কৰক, আৰু ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটি দবাই দিব, যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকলৈ যায় আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব পাৰে। তেনেহ'লে আপোনালোকক লগ পাম অন্য ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।